উজনি অসম এতিয়া অচল হৈ পৰিছে। হয় বন্ধুসকল, আপোনালোকে ঠিকেই শুনিছে। কি ডিব্ৰুগড়, কি শিৱসাগৰ, কি গোলাঘাট, সকলো চহৰ এতিয়া অচল। উজনি অসমৰ প্ৰত্যেকটো চহৰত এতিয়া কাম বন বন্ধ হৈ পৰিছে। ইয়াৰ কাৰণ এটাই, মিয়া হাটাও অভিযান। এতিয়া কথাটো হ'ল, মিয়া হাটাও অভিযানত কাৰ লছ হ'ল বাৰু? মিয়া মুছলমানৰ ঘৰে ঘৰে গৈ তেওঁলোকে উজনি অসম এৰিবলৈ ৱাৰ্ণিং দিলে আৰু তাৰ ফল এতিয়া উজনি অসমবাসীয়ে ভুগি আছে। ডিব্ৰুগড়ৰ এই ফ্লাইঅভাৰখনলৈ এবাৰ মন কৰক। এই ফ্লাইঅভাৰৰ কাম এতিয়া বন্ধ হৈ পৰিছে, কাৰণ উজনিত এতিয়া মিয়া নাই। ঠিকাদাৰে কাম কৰিবলৈ নোৱাৰা হ'ল। খৰখেদাকৈ চৰকাৰে কাম কৰিবলৈ হেঁচা দিয়াৰ পিছতো হাত দাঙি দিলে ঠিকাদাৰে। এতিয়া যদি ঠিকাদাৰে শ্ৰমিক নাপায়, তেনেহ'লে 1 বছৰ পিছুৱাই যাব ফ্লাইঅভাৰৰ কাম। অকল ফ্লাইঅভাৰে নহয়, উজনি অসমৰ বিভিন্ন পথ নিৰ্মাণৰ কামো ইতিমধ্যে বন্ধ হৈ পৰিছে। ইপিনে নামনি অসমৰ মাছ উজনি অসমত ৰপ্তানি বন্ধ কৰাৰ ফলত সাধাৰণ জনতাৰ মাজত হাহাকাৰৰ সৃষ্টি হৈছে। হয়তো সেই সংগঠনবোৰে এতিয়া বুজি উঠিছে যে মিয়া অবিহনে অসম অচল। ধন্যবাদ।